बिटिआरनि इएम धर्मनारायण दासआ गावनि बियाबनि माखासे ओनसोलाव दैबानाजों सिलिंखार जानाय माखासे जायगाफोरखौ नायगिदिंदों। थांनाय माखासे सान सिगां थाद'नाय गैयै जुब जुब अखा हाबाय थानायाव आसामनि माखासे जिल्लाफोराव दै लोमसाव जानाय जेंनाजों थागिबि सुबुंफोरा मोगा-मोगि जानो गोनां जादोंमोन आरो बेजों लोगोसेनो तामुलपुरनि माखासे थावनिफोरावबो दैबाना लोमसाव जानायजों गोबां ओनसोलाव खहा जादोंमोन। दैबानाजों खहा जानाय थावनिफोराव आसामनि मन्त्रि एमएलए बिटिआरनि इएम एमसिएलए बिथांमोनाबो थाद'नाय गैयाजासे गाव गावनि बियाबफोराव नायगिदिंहैनायजों लोगोसे जेंना जेंसिफोरखौ थाबैनो सुस्रांनानै होनो खोथा होबोनाय बायदिखौ नुनो मोन्दों। बेबादिनो मैया बिटिआरनि 27 नं नाग्रिजुलि बियाबनि इएम धर्मनारायण दास बिथाङाबो गावनि बियाबाव दैबानाजों लोमसाव जानानै दुखु दाहा सैनांनाय 1 नं सोनाब देफिलि आरो 3 नं भिसिडिसि बायदि ओनसोलनि नखरफोरखौ थांनानै खौरां लाहैदों आरो दैबानाजों लामा दालां बायफ्लंलांनाय बायदिफोरखौ नायगिदिंहैदों। बेजों लोगोसेनो थाबैनो सुस्रांनानै होनोबो खोथा होदों इएम धर्मनारायण दासआ। আজি নাগৰিজুলি ভিচিডিচি আৰু 1 নম্বৰ পশ্চিম দেৱলী ভিচিডিচি দুটা ভিচিডিচি পৰিদৰ্শন কৰিছোঁ। তাৰে মাজত আমাৰ এই হৈ যোৱা বানপানীয়ে বহুখিনি ৰাস্তা কালভাৰ্ট তেনেকুৱাকৈ ক্ষতিগ্ৰস্ত হৈছে। কিছুমান বস্তু এনেকুৱা ক্ষতি হৈছে যে অলপমান ৰিপেয়াৰিং কৰিলে বৰ্তমান আমি চলি যাব। তাৰ কাৰণে গোটেই GPS ট্ৰেকিং কৰি কিনে আমি SDRFত এইখিনি ফাণ্ড ধৰাৰ কাৰণে ইতিমধ্যে আমি SDC বা ADCক আমি অলৰেডি অৰ্ডাৰ দিয়া হৈছে। তো তেওঁলোকে এইখিনি গোটেইখিনি চিংক্ৰনাইজ কৰি আছে। তো অতি সোনকালে এইখিনি যিখিনি আমাৰ ক্ষতিগ্ৰস্ত হৈছে বানপানীৰ কাৰণে মানুহৰ খেতি পথাৰত পানী উঠিছে, ক'ৰবাত ঢং কেনেলবোৰ ভাঙিছে, ক'ৰবাত কালভাৰ ভাঙিছে, সেইখিনিৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি লৈ আছোঁ। তাৰোপৰি মানুহৰ গৃহ এনেকুৱা দেখা পাইছে মোৰ পিছফালে যে এতিয়ালৈকে তেওঁলোকে PMY ঘৰ পাবলৈ সক্ষম হোৱা নাই। আমি 2011 চেঞ্চাছ মতে যিখিনি PMY ঘৰ হ'বলগীয়া আছিল ইতিমধ্যে আমি সেইখিনি গোটেইখিনি দিয়া হ'ল আৰু এৰাউণ্ড 20% 30% ঘৰ হ'বলৈ বাকী আছে 2011 চেঞ্চাছৰ মতে। তো 2011 চেঞ্চাছৰ সেইখিনি শেষ হোৱাৰ লগে লগে এই বছৰে মষ্ট প্ৰবেবলি শেষ হৈ যাব। অহা বছৰৰ পৰা আমি যিখিনি এনেকুৱা ঘৰ কেঁচা ঘৰ থাকি গ'ল সেই কেঁচা ঘৰখিনি আকৌ আমি নতুনকৈ PMYত সোমোৱাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ইতিমধ্যে মোৰ সমষ্টিত মোৰ দেন 8000 PMY ঘৰ ইতিমধ্যে হৈ গ'ল। তো আৰু হয়তো 2000 মান ঘৰ যদি আমাৰ সমষ্টিত হৈ যায়, মোৰ সমষ্টিত হৈ যায়, তেতিয়াহ'লে সকলো মানুহে পকী ঘৰত থাকিব পাৰিব। এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতিশ্ৰুতি। চবেই যাতে পকী ঘৰত থাকিব পাৰে তাৰ কাৰণে আমি এনেকুৱা অলপমান ফিল্ডতো নিজেও গৈ কিনে চাই আছোঁ। চেয়াৰমেন মহোদয়ো আছে, আমাৰ লোকেল ৰাইজো আছে, তেওঁলোকৰ লগত আমি ঘূৰি কিনে কোন এনেকুৱা মানুহজন ফাৰ্ষ্ট প্ৰায়ৰিটিত পাব লগা মানুহ কোন আছে সেই ঘৰবোৰ আমি পৰিদৰ্শন কৰি আছোঁ আৰু তেওঁলোকৰ নামবোৰ আমি লিষ্ট কৰি আছোঁ।